কানু মহন্তৰ ঘৈণীয়েকে যিটো মানে হাঁহি খিকিনজালি কৰিছিলে আপোনালোকে হয়তো বহুতে অডিঅ' ক্লিপটো শুনিছে। নমস্কাৰ, মই এটা কথা বুজি পোৱা নাই যে আমাৰ নিউজ চেনেলবিলাকে জোনমণি ৰুণজুণক কিয় বিচাৰি ফুৰিছে। এতিয়া জোনমণি ৰুণজুণক বিচৰাৰ সময় নে সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্তক বিচৰাৰ সময়? আৰে ভাই, সিহঁতক বিচাৰক। সিদ্ধাৰ্থ শৰ্মাক কোনে চিঠিখন লিখিছিল, তাৰ ভাষ্যবোৰ কোনে লিখিছিল সেইটোক বিচাৰক। আৰু সিহঁতক আহাৰ পাতি কোনে যোগান ধৰি আছে সিহঁতক বিচাৰক। যিখিনিত বিচাৰিব লাগে তাক বিচাৰক। আপোনালোকে জোনমণি ৰুণজুণক বিচাৰিলে, আৰু জোনমণি ৰুণজুণক জুবিন দাই ভাল পাইছিলে বা জুবিন গাৰ্গে ভাল পাইছিলে। ভাল পাই পেলাই প্ৰকাশ কৰিছিল যে স্কুলীয়া লাইফতে হওক বা কলেজ লাইফতে হওক সকলোৰে ভালপোৱা থাকে। কিন্তু তেওঁ প্ৰকাশ কৰিছিল হয়, প্ৰকাশ কৰিছিল যদিও জোনমণি ৰুণজুণক কিন্তু জুবিন দাই বিচাৰি পোৱা নাছিলে বা জুবিন দাই থাকোঁতে সিহঁত ভাইৰেল হোৱা নাছিলে। গতিকে জোনমণি ৰুণজুণক নিবিচাৰি আপোনালোকে সিদ্ধাৰ্থ শৰ্মাই হওক বা চামকানু মহন্তই হওক সিহঁতক বিচাৰিবলৈ চেষ্টা কৰক। আৰু উচিত তদন্তবিলাক উলিয়াওক। উচিত তদন্ত আমাক মানে ৰাইজক লাগে। ৰুণজুণৰ এতিয়া কোনো চেপ্টাৰ নাহে। জুবিন দাই ন্যায় কেনেকৈ পাব আৰু জুবিন দাৰ কোনে কেনেকৈ হত্যা কৰিছিল, কি প্লেন কৰিছিল, সেইবোৰতহে আমি লগা দৰকাৰ আচলতে। মই কথাখিনি শুদ্ধ কৈছোঁ নে ভুল কৈছোঁ সেইখিনি মই ভালকৈ নাজানো, কিন্তু মোৰ মাইণ্ডত যিখিনি আহিছে মই সেইখিনিহে প্ৰকাশ কৰিছোঁ। গতিকে জোনমণি ৰুণজুণৰ চেপ্টাৰবিলাক আঁতৰাই আমি এতিয়া বৰ্তমান জুবিন দাৰ ন্যায় কেনেকৈ পাব সেইবিলাক বিচৰাটোহে আমাৰ আচলতে প্ৰয়োজন বুলি ভাবোঁ। কাৰণ এজনী মানুহৰ সেন্দুৰকণ বহুত মূল্যৱান বস্তু হয়। কাৰণ সেন্দুৰকণে বহুত সাহস দিয়ে মানুহক, আৰু সেন্দুৰকণ থাকিলেহে আজিৰ সমাজত মানুহে মানে কাকো কোনো একো কৰিব নোৱাৰে। চাবচোন, এজনী বিধৱা মানুহক কিমান মানুহে ইটিকিং বা কিবা কিবি কৈ থাকে, হয়নে নহয়? কিন্তু এজনী তিৰোতাৰ যেতিয়া সেন্দুৰকণ থাকে তাক কোনোবাই কথা এটা ক'বলৈও ভয় খায়, কাৰণ যিহেতু তেওঁৰ হাজবেণ্ড বা এজন সাৰথি হিচাপে মানুহ থাকে। গতিকে গৰিমা বৌ এতিয়াই বিধৱা হোৱা আচলতে সময় হোৱা নাছিলে, কিন্তু সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্তই গোটেইবোৰ শেষ কৰি পেলালে। গতিকে সিহঁতক বিচাৰোঁ, আৰু তেওঁলোকৰ লগত কোন কোন আছে আৰু তেওঁলোকক এতিয়াও কোনে আহাৰ পাতি যোগান ধৰি আছে সেইখিনি সম্পূৰ্ণৰূপে বিচাৰক বুলি আমি আশাবাদী। অকল মই ভিডিঅ'টো কৰিছোঁ বোলে মই আশাবাদী বুলি মই নাভাবোঁ, কাৰণ আমাৰ গোটেই অসমৰ ৰাইজ ৰখি আছে সিদ্ধাৰ্থ শৰ্মা আৰু চামকানু মহন্তক উচিত বিচাৰ কৰিব লাগে বুলি। এটা কথা কি যে সিদ্ধাৰ্থ শৰ্মাই চিঠি দিছে, এতিয়াহে চিঠি দিছে। মানে কি, চিঠি দিবলৈ এতিয়াও সময় থ'ব নালাগিছে, কিন্তু কাৰণ জুবিন দা মৰা অলৰেডি সপ্তাহ পাৰ হৈ গ'ল। গতিকে মানে কি একদম এতিয়া পূৰা অলৰেডি মানে কি জেলত থাকিব লাগিছিলে। কিন্তু আমাৰ চৰকাৰখনে কি কৰিছে, এতিয়াও সিহঁতৰ ভাষ্যবিলাক লৈছে, মিছা মিছা বক্তব্যবিলাক সিহঁতৰ শুনি আছে। সিহঁতৰ মিছা মিছা প্ৰলোভন দিয়া কথাবোৰ শুনি কিবা আমি লাভ আছে নেকি বা পাম নেকি? কাৰণ অলৰেডি কৰিম বুলি ভাবিছে, সিহঁতে কৰিয়ে পেলালে। গতিকে সিহঁতক এতিয়া আমি কি কৰিব লাগে সেই চৰকাৰখনে এতিয়া সেইখিনিহে বিচাৰ কৰিব লাগে আচলতে। আমি সিহঁতৰ কথাবোৰ শুনি আমি লাভ নাই, কাৰণ সিহঁতে বহুত এটা ডাঙৰ ভুল কৰিছে, কাৰণ সিহঁতৰ ভুলৰ শাস্তি। চামকানু মহন্তক আচলতে একদম টাইট বিচাৰ কৰিব লাগে। কিয় কৈছোঁ, চামকানু মহন্তৰ আৰু এটা দৰকাৰী কথা ক'বলৈ ওলাইছোঁ কি যে চামকানু মহন্তৰ ঘৈণীয়েকে যিটো মানে হাঁহি খিকিনজালি কৰিছিলে, আপোনালোকে হয়তো বহুতে অডিঅ' ক্লিপটো শুনিছে। তাইৰ মানে এনেকুৱা হৈছে যেন তাই মানে পাগল হৈ গৈছে। জুবিন দাৰ মৰাৰ কাৰণে তাই ইমানেই ভাল পাইছে যেন তাই হাঁহি হাঁহি ক'ব নোৱাৰা হৈ গৈছে। গতিকে তাইৰ নিচিনা তিৰোতাক আনি আমাৰ হাতত দিয়ক, আৰু তাইক আমি বিচাৰ কৰিম। আমাক উচিত বিচাৰ লাগে। আমি চৰকাৰক অনুৰোধ কৰিছোঁ এই বিচাৰ যাতে আপোনালোকে ভালে ভালে কৰে, আৰু সিহঁতক যাতে কেতিয়াও এৰি নিদিয়ে, আৰু সিহঁতৰ সা সম্পত্তিবিলাকো যাতে কোনোদিন সিহঁতে তেনেকৈ ভোগ কৰিব নাপায়, তাৰে অনুৰোধ কৰিছোঁ। আজিলৈ মোৰ ভিডিঅ'টো ইমানেই আছিল। আৰু জুবিন দাক দেখুৱাই সিহঁতে যিমানবোৰ মানে সা সম্পত্তি দিলে আজিলৈকে, সিহঁতৰ যাতে সা সম্পত্তিবিলাক চৰকাৰে মানে পূৰা বন্ধ কৰি দিয়ে, সিহঁতে যাতে সেইবিলাক ভোগ কৰিব নাপায়। কাৰণ যিহেতু সিহঁতে বিজনেছ কৰিছিল জুবিন দাক লৈ, গতিকে সিহঁতে সেই সম্পত্তিখিনি পোৱাৰ যোগ্য নহয় আচলতে। গতিকে মোৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে এটা কমেণ্টত জনাব। মই শুদ্ধ কৈছোঁ নে ভুল কৈছোঁ মোক আপোনালোকে মানে নাভাবিব যে মই জুবিন দাৰ ভিডিঅ' কৰি পেলাই মই ভিউজ পাবৰ কাৰণে ভিডিঅ'টো বনাইছোঁ। কাৰণ মোকে জ্বলি আছে জুবিন দা শেষ হৈ যোৱাৰ কাৰণে। কাৰণ জুবিন দা আমাৰ বাবে অকল জুবিনেই নহয়, আচলতে আমাৰ কাৰণে এটা জীৱন আছিল, য'ত আমি দুখতো আমি জুবিন দাৰ এটা গান শুনিছিলোঁ, সুখতো আমি জুবিন দাৰ গানেই শুনিছোঁ, আৰু আমাৰ ৰোমেণ্টিক সময়খিনিতো আমি জুবিন দাৰ গান এটাকেই শুনিছোঁ। গতিকে জুবিনেই আমাৰ জীৱন আছিল বুলি আমি ভাবোঁ।